তো হাই হেল্ল' কি খবৰ সকলোৰে খবৰ নিশ্চয় ভাল নিকুজ ফেমিলি ব্লগৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ ভিডিঅ'টো বনাম বুলি আহিছোঁ মানে আজি এটা বিশেষ বস্তু বনাম সেইটো হৈছে আজি ব্ৰেড চপ আৰু এটা কথা দেই ৰ'ব মই নলবৰীয়া নলবৰীয়া ষ্টাইলত বনাম আজি মই তো বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ কি কৰোঁ কি নকৰোঁ চাই থাকিব সকলোৱে মানে বনাম ব্ৰেড চপ ফাষ্ট ফুড খাই চবেই ভাল পায় ন এইটো মোৰ ফেভৰেট মানে ফাষ্ট ফুড চ' বলক না ফাষ্ট ফুড খাম মোৰ লগত আপোনালোককো দিম বলক না বলক তো ভিডিঅ'টো শেষলৈকে চাই থাকিব মই কি বনাওঁ ব্ৰেড চপ বনাব জানো নে নাজানো ব্ৰেড চপ বনোৱাৰ কাৰণে আমি 3টা আলু কাটি লৈছোঁ আলু 3টা কাটি ভালকৈ ধুই মেলি কুকাৰত ভালকৈ বইল কৰি লৈছোঁ মানে 3-4মান চিটি মাছটো দিয়কচোন নহ'লে নিসিজিব না পিটকিব লাগিব তাৰপিছত মছলা লৈছোঁ সৰু সৰুকৈ কাটিছোঁ পিঁয়াজ তাৰপিছত লৈছোঁ এই হৈছে শুকান জ্বালা মানে ভইচ লুক এই হৈছে আদা থেতলি ল এই হৈছে চাট মছলা ল'ব আপোনালোকে তাৰপিছত এই হৈছে জ্বালাৰ গুড়া মানে কাশ্মীৰী এই হৈছে জিৰা গুড়া আৰু এই হৈছে গৰম মছলা মানে হট মছলা তো এতিয়া আমি কৰিম এইটো হৈছে ব্ৰেড সৰু ব্ৰেড লৈছোঁ দিয়ক ডাঙৰ ব্ৰেড নাপলোঁ মানে দোকানত কি কৰিবা আৰু উপায় নাই দিয়ক তাতে এই ব্ৰেড কেইটুকুৰ আমি এতিয়া ৰঙা অংশখিনি কাটি ল'ম ৰঙা অংশ নাকাটিলে নহ'ব না কাটবাই লাগিব আৰু উপায় নাই পেলনি যাব আৰু অলপমান দুখো লাগে কি কৰিব বোলে উপায় নাই দিয়ক কাটি ল'ম সৰু সৰু ৰঙাখিনি মই অলপ চিপৰাও ৰ'ব ইমান ঠেলে নেদো থৈ দিম আমি এনেকৈ ব্ৰেডেই কাটি ল'ম কাটাতে চাব দিয়ক হাত তাত কাটব আৰু বহুত সাৱধানে কাটব আৰু ব্ৰেড টুকুৰা এনেই সৰু তাতে যদি বেছিকৈ কাটব লাগে কিমান সৰু হ'ব ভাবকচোন এনেকৈ ব্ৰেডে মই চব কেইটুকুৰা ব্ৰেড ভালকৈ চাফা কৰি ল'ম মানে ৰঙা অংশখিনি কাটি ফেলাই দিলোঁ বাকীখিনি নাখাওঁ দিয়ক তাৰপিছত এই মছলাখিনি সিজলা আলুখিনিত আমি ঢালি দি মিঠাই এয়া ঢালি দিলোঁ মানে এতিয়া পিটকিব লাগিব না আলু পিটকা আলু সেইটা মই পিটকিম মই পিটকি লওঁ দিয়ক আলু সেই ভালকৈ ৰ'ব নিমখ দিব লাগিব ইয়াতে এই দিম মই নিমখ আপুনি যিমান সোৱাদত নিমখ খায় চখা খালে বেছিকৈ দিব মই বেছি চখা নাখাওঁ কিন্তু কমকৈ দিছোঁ আৰু হালধি অলপমান ল'ব হালধি বেছি হ'লে বেয়া লাগে না এই ল'লোঁ হালধি এতিয়া মই লাড়ুখিনি পিটকি ৰেডি কৰি ল'লোঁ পিটকাখিনি নেট খোলোঁ দিয়ক ঘিণ কৰিব না পিছত নাখাব আপোনালোকে আৰু এতিয়া মই ব্ৰেডৰ টুকুৰাকেইটা মানে ব্ৰেডৰ যিকেইটা টুকুৰা বগা কাটি লৈছিলোঁ সেইকেইটা এতিয়া মই পানীত অলপ জিকে ল'ম ৰ'ব এয়া ঢালি দিলোঁ পানী এতিয়া ব্ৰেডৰ টুকুৰা সেই পানীত দি কোমল কৰি ল'ম মানে ঢিলা কৰি ল'ম নহ'লে নহ'ব না দেখছি কি মৰম কৰি টুকুৰা কৰিছোঁ মানে কোমল কৰিছোঁ নহ'লে বা ছিঙি যাব এতিয়া আৰু লাড়ুটো দি দিলোঁ এতিয়া আৰু লাড়ু বনাম মই আপোনালোকে লাড়ু বনাব জানে না নাজানে শিকি লওক মোৰ পৰা দেখছি না কিমান পানী দিছোঁ পানী ওলাই আছে চচতে ব্ৰেডৰ পৰা ক'ব নোৱাৰিছোঁ আজি ব্ৰেড চপে হয় না কিয়ে হয় এক টুকুৰা দি নহ'লে গতিকে মোক আৰু টুকুৰা ব্ৰেড লাগিব কাৰণ ব্ৰেডে সৰু না সেইকাৰণে 2 টুকুৰাকৈ ব্ৰেড লৈছোঁ নহ'লে বা নহয় আলুৰখিনি মানে ঢাকাই নাযায় মই এনেকৈ গোটেইখিনি এতিয়া মই লাড়ু বনাই ল'ম ব্ৰেডেদি আলু কেইপিচ এতিয়া মই গেছ জ্বলাই দিলোঁ এইটো মিনি কেৰাহী বহাই দিলোঁ এইটো দেউতাই দিছিল শহুৰ দেউতাই এই হৈছে মিঠাতেল ইঞ্জিন তেল মই তেলতে বনাওঁ দিয়ক ৰিফাইনত নবনাওঁ তেল ঢালি দিলোঁ তেলে গৰম হ'ব দেখছি না
এই কেৰাহীটো মজা সোনকালে গৰম হয়। এতিয়া মই ব্ৰেডৰ লাড়ু কেইটা তেলত দিম। মৰমত দিব ৰ'ব আৰু পানী ছিটকিব কি তেল ছিটকিব। মই বনাই আছোঁ ব্ৰেড চপ। দোকানৰ ব্ৰেড চপে 3 কণীয়া হয় 4 কণীয়া হয়, আমাৰ ব্ৰেড চপে গোল গোল, মানে নতুন ষ্টাইলৰ ব্ৰেড চপ নিকুৰ। লালমোহন আনিছি ভালদৰে ৰ'ব ঘূৰে ঘূৰে মই এইটো বনাওঁ ৰ'ব, নহ'লে বা ভাজা নাই বুলি খাই সদ নালাগিব না, কাঁচা কাঁচা লাগব। এই মই ভালকৈ 4টা বনালোঁ, বেছিকৈ বনাইছোঁ দিয়কচোন, আপোনালোকক নেটখন নজৰ লাগব আৰু। এই হৈ গ'ল আমাৰ ব্ৰেড চপ, এতিয়া খাম আৰু।